খুবেই ধুনীয়া ধুনীয়া তিনিযোৰ চেমিনুনিৰ মিচিং যোৰা আজি আপোনালোকক মই দেখুৱাও বুলি লৈ আহিছোঁ। খুব সুন্দৰ কাপোৰ কেইযোৰ, বহুত বেছি ধুনীয়া হয়। আপোনালোকে প্ৰথমতে কালাৰটো চাই লওক, ইমান ধুনীয়া, ইমান মৰম লগা আৰু ইমান ধুনীয়া ফিনিচিং, ইমান সুন্দৰকৈ বৈছে সিপিনে, কি ক'ম আৰু মই। প্ৰথমতে আপোনালোকক মই এই কালাৰটো দেখুৱাবলৈ বিচাৰিছোঁ, ৰেড কালাৰটো। খুব সুন্দৰ নুনি আৰু পদ্মিনী সূতাৰে প্ৰস্তুত কৰা কাপোৰ, চেমি নুনি, কিমান ধুনীয়া চাওকচোন। আপোনাৰ দিশটো হৈছে ৰঙা আৰু বাণীটো হৈছে চেমি নুনি বগা। খুব ধুনীয়া লাগিছে কাপোৰযোৰ, খুব সুন্দৰ। আৰু এইটো কালাৰ উঠিছে পিয়ৰ ৰেড বুলি ক'লেও ভুল হ'ব, অলপ কমলা টাইপৰো হৈ পৰিছে কাপোৰযোৰ কালাৰটো। খুবেই ধুনীয়া আৰু খুব সুন্দৰ ফিনিচিং, ঘাইটো খুব বেছি ভাল লাগিছে। আৰু ইয়াত যিকেইটা কালাৰ দিছে ফুল তোলাত, বহুত ধুনীয়া মেটচ কৰিছে কাপোৰযোৰত। এখন চাদৰ হয় আৰু ইয়াৰ মই মেখেলাখন দেখুৱাই দিছোঁ আপোনালোকক, কিন্তু তাৰ আগতে দেখুৱাই দিছোঁ এইকেইটা হৈছে চাদৰখনৰ পটি। সৰু সৰুকৈ খুব ধুনীয়া পটি আছে। আৰু এইখন হ'ব আপোনাৰ মেখেলা কাপোৰযোৰৰ, চাওক খুব সুন্দৰ এযোৰ কাপোৰ, খুব ধুনীয়া। আৰু দ্বিতীয়তে মই দেখুৱাবলৈ বিচাৰোঁ আপোনালোকক এই ব্লু কালাৰৰ কাপোৰযোৰ। এই কাপোৰযোৰ যে সঁচাকৈ 5যোৰমান আছিলে আমাৰ লগত, বৰ্তমান এতিয়া এযোৰ আছে। খুবেই ধুনীয়া, গ্ৰাহকে খুব ভাল পাইছে যিকেইজন গ্ৰাহকে আমাৰ পৰা লৈছে। ভিডিঅ'ত কেনেকুৱা দেখিছে সেইটো মই ক'বলৈ নাযাওঁ, কিন্তু ৰিয়েলত বহুত ধুনীয়া কাপোৰযোৰ, বহুত বেছি ধুনীয়া, ইমানেই সুন্দৰ আৰু খুব ধুনীয়াকৈ বৈছে। আচলতে কোনো ধৰণৰ খুট খাট নাই, কিবা বেয়া বুলি ক'বলৈ একো নাই, খুব সুন্দৰকৈ বৈছে সিপিনে, খুবেই বেছি ধুনীয়া। আৰু এইকেইটা হ'ব আপোনাৰ চাদৰখনৰ পটি, মানে পটিৰ চাইজটো মই দেখুৱাই দিছোঁ, পটি আৰু আছে বাৰু। এইকেইটা হৈছে পটি। আৰু এয়া হৈছে আপোনাৰ মেখেলাখন, চাওক এয়া মেখেলাখন, ইমানলৈকে ফুলৰ ডিজাইন থাকিব খুব ধুনীয়াকৈ। এতিয়া 3 নম্বৰতে এই কাপোৰযোৰ মই দেখুৱাওঁ বেঙেনা কালাৰত। এইযোৰো বহুত বেছি ধুনীয়া, ইমানেই সুন্দৰ। আৰু এই কালাৰটো কি ক'ম আৰু, চাওক আপোনালোকে প্ৰথমতে চেল্ফ বৰ্ডাৰ হয় এইযোৰ। আপোনালোকে চেল্ফ বৰ্ডাৰ ভাল পায়নে বাৰু? খুব ধুনীয়া ডিজাইন এই কাপোৰযোৰৰ, দেখিছেনে? কালাৰটো চাওক, নুনি আৰু পদ্মিনী, খুবেই ধুনীয়া এই কাপোৰযোৰ, খুব ধুনীয়া, চেল্ফ বৰ্ডাৰৰ হয়। আৰু এইকেইটা হৈছে আপোনাৰ চাদৰখনৰ পটিটো নাই বাৰু ইয়াত। এয়া হৈছে ব্লাউজৰ পিচ, দেখিছেনে? ডাঙৰকৈ আছে ব্লাউজৰ পিচটো, ডবল হৈ আছে ইয়াত। আৰু এইখন হৈছে মেখেলাখন। যদি আপোনালোকৰ এই কাপোৰ কেইযোৰৰ ভিতৰত যিকোনো এযোৰ ভাল লাগিছে আৰু অৰ্ডাৰ দিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে হোৱাটছআপ যোগে মেছেজ কৰিব, স্ক্ৰীনশ্বট লৈ আমাৰ নম্বৰটো স্ক্ৰীণত ওলাই আছে, নাইবা আপোনালোকে কল কৰিব পাৰিব। আৰু লৈ আহিম